মানুহ নিজৰ যিমানেই নহওক কিয় সকলোৰে প্ৰথমে নিজৰটোৱে চায়। বিশ্বাস আৰু ভৰসা কথাটো হ'ল সকলোৱে কয়, কিন্তু যোনে বিশ্বাস হেৰুৱাইছে তেওঁহে গম পায় যে বিশ্বাস কাক কয়। এই দুনিয়াত সকলোতকৈ সহজ কাম হ'ল বিশ্বাস হেৰুওৱা, আৰু সকলোতকৈ টান কাম হ'ল কাৰোবাৰ পৰা বিশ্বাস পোৱা, আৰু তাতোকৈ টান কাম হ'ল সেই বিশ্বাসটো ধৰি ৰখা। যিকোনো মানুহৰ সহনশীলতা এটা টানি দিয়া লবৰ নিচিনা, এটা সীমালৈকেহে টানিব পাৰি। যেতিয়া সীমা পাৰ হয় তেতিয়া সহনশীলতাই হওক বা লবৰেই হওক ছিঙি যায়েই। কেতিয়াও সেই ব্যক্তিজনক বিশ্বাস কৰিব নালাগে যোনে সময়ত নিজৰ ব্যৱহাৰ সলনি কৰি লয়। কাৰোবাক বুজি পাব হ'লে অকণমান সময় বহুত, আৰু যদি বুজি নোপোৱা তেতিয়া গোটেই জীৱনৰ সময়টো কম হৈ যায়। দুখটো সকলোৰে জীৱনত থাকে, পাৰ্থক্য এইটোৱেই, কোনোবাই কান্দি সকলো কয় আৰু কোনোবাই হাঁহি সকলো লুকুৱাই দিয়ে।